হেল্ল'। তুমি কাম ধৰিলা নেকি? মানে মোৰ গাটো বৰ কিবা দুৰ্বল দুৰ্বলিকা লাগিছে। ORS পাৰিলে লিকুইড দুটামান কিনি আনিবাচোন আহোঁতে। মানে একদম বেলেগ মানে গাটো দুৰ্বল দুৰ্বল লাগিছে গম পোৱা। ORS লিকুইড দুটামান আনিবা। হ'ব মই নাই কোৱা। দেখিছা মই তাতো তেল মাৰি মাৰি ফুচুলাই ফুচুলাই গোটেই গোটেইকেইটকা পইচা খৰচ নকৰিবা। মোৰতো চুবালি চুবাই দিয়া তই এতিয়া মানুহটো মোৰতো চুবাবলৈ লাগিছে কি হ'ল হেৰি বাইদেউ আপোনাৰ কি হ'ল কি থাকে মোকে ফোন কৰিবি যে ইটোও লাগে আজিকালি সিটোও লাগে আজিকালি মুখত কেনেকুৱা কৰিছে চা মোৰ মানুহটোলে মই কমেই আকৌ আপোনাৰ মানুহটোৱে নহয় মোৰো মানুহ এজনী মুখে মুখে কেনেকে লাগিছে চা কৈছা ডাঙৰ বুলি সন্মান কৰি আছো কি ডাঙৰ তই কি সন্মান কৰিছ তই কি কেনেকে লাগি আছে সি পাই এইবোৰ যে মই একদম ভাল নাপাওঁ এটা কথা মই চিন্তা কৰি কৰি পিনি ঘৰখনৰ কথা গোটেই চিন্তা কৰি কৰি পিনি একো বস্তু এটা নানো তাই দুদিনতে আহিয়ে একদম ইটোও লাগে সিটোও লাগে ময়ো বাপেৰে শুনি গৈছিলো নহয় তাৰ কি কথা পাত তইনো কি কথা পাত হেৰাম জাতি মোৰ লগত তই সতি দি খাব আহিলো মানে কৈছো নহয় আৰু এজনী আছে বুলি গম নাপাওঁ নহয় ইজনী মানে একদম মোৰতো খাই দিছে দুদিন হৈছেহে অহা মানে কৈছো নহয় মোৰতো একদম ইমান গৰমকৈ পেলাইছে এইজনী আছে বুলি গম নাপাওঁ নহয় পানী মই নাহিলো দিন নহয় মোৰপৰা এইবোৰ পাতিলো ভাত খাবলৈ পকৰে পকৰে ফোনটো কথা পাতিবই ন পকৰে পকৰে আহি থাকিব পকৰে পকৰে আহিব পকৰে পকৰে এই এসেকা ভালকৈ দিবহে লাগিব বাইদেউ আপুনি ইয়াত অকল মোবাইল চলালে নহ'ব নহয় এই ঘৰৰ কামবোৰ কোনে কৰিব মোৰ মানুহটোৱে মই কষ্ট পাওঁ বুলিয়ে তোক আহিছোঁ তই এতিয়া এইবোৰ ঘৰৰ কাম চব কৰিবি হয় মোবাইল লৈ লৈ থাকিলে ঘৰৰ কাম আপুনি নিজে কওক মই কাম কৰিবলৈ অহা নাই নহয় ইয়াত ভাত খাবলৈহে আহিছোঁ মই কাম কৰক ন অতি সোনকালে কাম কৰি কি অৰ্ডাৰ আছে ময়ো নকৰোঁ যা এইটো কৰি আইও তাই বহিবলৈ কওঁ মই মোৰ মানুহটোৱে বাৰু কি আনিলো বাৰু ইমান মুখখন চোকা মুখখন চোকা চোকা সেইখন বেছিকে চোকা মানুহটো বাৰু মই থাকোঁতে বা কোনোবা সেইজনী বা কেলে আনিলে মই কাম নিদিয়াকে আছিলো বাৰু ইমান মন চেনেহ কৰাৰ পাছতো শুশ্ৰূষা কৰাৰ পাছতো ইমান সন্মান কৰিছিলো এতিয়া বাৰু আনিলে বাৰু মই বাৰু এতিয়া অকৰা পকাৰ কাৰণেহে বাৰু আনিব পাৰিলে বেলেগে যদি হোৱা হ'লেতো আনিব নোৱাৰিলেহেঁতেন ৰাতিপুৱা শুই উঠিলি মই বাৰু ভাতকেইটা বনালোঁ তইতো বাঢ়ি চোতালখন আহা শুই উঠা বা গোটেইখন কৈছোঁ নহয় বাঢ়ি চোতালৰ গোটেই পাত গোটেইখন মানে ভিতৰত চেলেং মেলেং আগতে মই অকলে থাকোঁতে গোটেই কাম বন কৰিছিলোঁ মানুহটো বাৰু এতিয়া চকুত লগা নাই দিব কি বাৰু অভান্ততে বাৰু এজনী বাৰু লৈ গুচি আহিলে আকৌ তাই মই নাহাৰিলোঁ কাৰণে তাইও নাহাৰিলে আৰু মানুহজনক চিলাই মই সেই লিকুইড দুটামান আনিবলৈ কৈছোঁ তাই সেইটোকে একদম কাণ পাতি পাতি কেনেকৈ শুনি আছে পাই মই ইয়াত কাম কৰিবলৈ আহিছিলোঁ নে কিবা তাই কাম কৰিব মই খাম বুলিহে আহিছিলোঁ মোক ঘৰত এনেকৈ কাম শিকাও নাই আৰু মই কৰিবলৈও নাই চোতালখন এইখন সাৰিবলৈ কৈছে কেনেকৈ খাওঁ বাৰু মই এতিয়া ইছ ৰাম ৰাম সাৰোঁ আৰু দেই উপায়টো নাই ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ আহিছে দৈৱকী মতে পানীৰে সবাই মোৰ কথাকে গাই গাই বহি আছিলে নেকি উঠিয়ে গ'ল সবাই ভয়তে এইজনী মোৰ ভালহে কান্দিম নহয় বাপেকে কিন্তু সতিনী ভাত খাবলৈহে আহিছোঁ কিবা মই ৰাম ৰাম মই চোতাল আহিব নেজানোৱে কিনো এজনী আনিলে খবৰ নহয় হাতী খাবলৈ কাম কৰিছো নে কৰিছো আৰু মোৰ অন্তৰখনেহে জানিছে কিমান কান্দিছে গোটেই ধপৰ মাৰিছে কৈছো নহয় দুখৰ মাজতে মই এনে পেট কৰি আছো আৰু কৈছো নহয় আইও এখন কপালত মই কি লিখিলে ভগৱানে মোৰ কপালত কি লিখিলে ভাল বুলি ভাবিছিলো এতিয়া ভাল আচলতে মোক মন নকৰে সেইজনীকে মৰম কৰে সেই সময়তে মই ভাত খালে আহিছে তাতে অকল
নহয় মোকো ফুল ফুল দিব মোকো ফুল লৈ দিব এজনী ফুল লৈ দিব পাৰিলে এজনী ফুল লৈ দিলে নহ'ব নহয় এজনীয়ে যে মই যে এইবোৰ উল্টা পুল্টাবোৰ কৰি আছোঁ বুলি গমেই পোৱা নাই আৰু এখেতনো বাৰু হেৰি তাইৰ কথা শুনিব নি বাৰু মোৰ কথাহে সুধিব মোক এতিয়া নতুনকৈ আনি লৈছে এনেও মই কৈ দিম তাই মোৰ লগত কাজিয়া লাগি থাকে মই সেইকাৰণে লাগিছোঁ বোলো এনেকৈ ক'ম আকৌ আৰু মোক ঘৰৰ কাম কৰিবলৈ কি দৰকাৰ মই নকৰিলোঁ আই মনুবা ঘৰ কাম কৰিমনে মই বহি আৰামত খাবলৈহে আহিছোঁ কিবা যাওঁ পাই হাত ভৰিকেইটা ধুই লেতেৰাই হ'লছোঁ তালৈ গোটেই ধূলি লাগিলে পা কাম কৰিবলৈ বৰ টান পাওঁ সেইকাৰণে মোৰ পানী এটি কেনি থোৱা আছে ইয়াতে মই সেইকেইটা ধুই যাব পাই মোক কৈ যাম হাকুটি লৈ পেলাই যে মই যে দলঙৰ পৰা পানী নিবই নোৱাৰোঁ মোৰ যে বৰ ভয় এনেকৈ পুৰি যাওঁ বুলি তেতিয়া পাতি হাঁহ নহ'লে কেলে হয়নে পেট পেটকৈ লাগি থাকিবলৈ পানী মই বাল্টিঙত আছে পানী মই ধুমি আকৌ মোক এনেও আনি দিব লাগিব কাজিয়া কৰি মোৰ মাত চাত ভাগি গৈছে এই মানুহটোৱে মোক গোটেই তেজ চোপা খাবলৈ আনিলে মোক কৈছোঁ নহয় আগতে যদি এজনী ভালে পাইছিলে এজনীকে আনিব লাগিছিলে আকৌনো মোকনো কিহৰ কাৰণে আনিব লাগে বা এইবোৰ পৰা ইমান কষ্ট দিছে কিহৰ কাৰণে বাৰু এতিয়া মানে এইবিলাক হেৰি কৰিছে দুইটাই মোৰ ৰং চাবলৈ আহিছে এইটো বাৰু মোৰতো সোমাব নাই মোৰ চাই ল'ম নহয় তাহাঁতক মোক কি বুলি ভাবিছে তাহাঁতকো মই চাই ল'ম হেৰৌ কি বুলি ভাবিছে লগত লাগা হা মানুহজনে ভাল ভালকৈ আনি খুৱাবহি কিবা খুৱাবলৈ ভৰাই দিলে ভৰাই দিওঁ আৰু এতিয়া পাইছ হয় মোৰ লগত দল এতিয়া পাইছ হয় এতিয়া পাইছ মোৰ লগত দল হা মোৰ লগত দল ধৰিলো হবা মোক কৰ হাবিয়ে কাটে সোমোৱালে মৰমীয়া সন্দেহ ওচৰত কোনো কোনোবা আছনি আহচোন হৰি মই যাবগৈ নোৱাৰো এইখিনিতে বহি কোনে এইটো মই কেনেকৈ ফুৰিম মানে গোটেইটো লাগি ধৰিলে পাই যদি যদি নাইকিয়া মানুহজন আহি আকৌ বিচাৰ মোৰ পিঠিতে যদি আকৌ দবা তেতিয়া কি হ'ব খুলি দিওঁ দিয়া খুলি আমি বা তাহাঁতক মাতি নকওঁ মই কাৰো কথা নহয় কাৰো কথা হেৰি নকওঁ নহ'ব দেই আৰু মই এজন লগত কিবা খালে নালাগো মই গোটেই মূৰটো খালে দিম আৰু গোটেই মূৰটো ৰাম কৃষ্ণ গোটেই মূৰবোৰ ঘূৰা পেলালে আৰু মই সৰু কথা ক'ব লওঁ কাম কিবা কাকৈ তাৰ হাতিনি খাবলৈ আহিলে খাওঁ পৰিয়ালৰ লগত পেলাই পালে মোৰ ওচৰত লাটো মই যে এইখিনিতে লুকাই আছিলোঁ চবেই নাপালে এতিয়া ভয় খাইছে বিধম ভয় খাইছে এতিয়া মোক আৰু কাম কৰিবলৈ নকয় মই এতিয়া ভালে পাইছোঁ দেই আৰামত বহি থাকিমগৈ এতিয়া মই ষ্টাইল কৰিম